হাই এভৰিৱান, কি খবৰ সকলোৰে? আজি অন্য এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে শিৱসাগৰলৈ বুলি যাত্ৰা। আৰু ৰ'ব, শিৱসাগৰলৈ এনেই আচলতে যাব বিচৰা নাই, ইয়াৰো এটা কাৰণ আছে দেই। ইয়াতে আজি বিয়া এখন খাবলৈ ওলাইছোঁ। এয়া বহুত সময় ৰৈ জানিবা ড্ৰাইভাৰজন আহিলে আৰু শিৱসাগৰলৈ বুলি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আজি মই যিখন বিয়া খাবলৈ গৈছোঁ, মোৰ ভাইটি ইবোৰ বিয়া খাবলৈ গৈছোঁ। আৰু তাক হয়তো বহুতেই চিনি পায়ে বাৰু, মই চিনাকি কৰাই দিছোঁ। মোৰ প্ৰথমখন শ্বৰ্ট ফিল্মত আমি দুইটা আচলতে এক্টৰ্ছ হিচাপে আছিলোঁ। সি মোৰ লগত আছিলে, মই তাৰ বাৰ ৰোল এটা কৰিছিলোঁ আৰু তেনেকৈ আমাৰ চিনাকি হৈছিলে। আৰু এই আজি 3 বছৰ পাছত আকৌ মই তাক লগ পাম। সি মোক বিয়ালৈ বহু দিনৰ আগতেই মাতিছিলে। এয়া আহি পাই গ'লোহি আমি শিৱসাগৰ। দেখিছেনে আমাৰ দৰা কইনাহাল? দেখিবলৈ এনেই মৰম লাগিছে। টিকলু কইনাজনী দেখি মৰম লাগি গৈছে। মই পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। বহুত সময় এনেকৈ আমি চেলফি ভিডিঅ' ফটো ল'লোঁ আৰু বহুত সময় এনজয় কৰিলোঁ। আৰু এনজয় কৰাৰ মাজতে আমাক খাবলৈ মাতিলে, আমি ধুনীয়াকৈ খাবলৈ গ'লোঁ। তাৰ মাজতে আমি সোনকালে খাই আকৌ যোৰহাটলৈ বুলি, কাৰণ যোৰহাটলৈ আহিব লাগিব ন, কিমান বহুত দূৰ ৰাস্তা, সেইকাৰণে লৰালৰিকৈ আমি খালোঁ। আকৌ আমি চেলফি ভিডিঅ' তুলিলোঁ, কাৰণ আপোনালোকতো আছেই, মই প্ৰতিটো কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইকাৰণে এই মুহূৰ্তবোৰ ধুনীয়াকৈ সাঁচি ৰাখিলোঁ মোবাইলৰ কেমেৰাত আৰু আপোনালোকৰ মাজত বিনিময় কৰিলোঁ। কিন্তু মোৰ বেয়া লাগে কি জানেনে, আপোনালোকে অকণো মৰম নিদিয়ে। মই ইমান শ্বেয়াৰ কৰোঁ বাৰু, যিয়ে নহওক ঘৰলৈ আহি পালোহি। এয়া মায়ে এটা কেক ৰেডি কৰি থৈছিল, নিজেই বনোৱা কেক, আৰু হাজবেণ্ডে এটা কেক গোটাই থৈছিলে। আৰু গতিকে মই আজি এই কেকটো কাটিয়ে মোৰ জন্মদিন উদযাপন কৰিলোঁ। এই কাপোৰযোৰ যে পিন্ধি আছোঁ, এই কাপোৰযোৰ মোৰ হাজবেণ্ডে দিছিলে দেই, মোৰ গিফ্ট হিচাপে। এয়া হৈছে মোৰ মাকো অকণমান খুৱাই দিলোঁ। তাৰ পাছতে ভাবিলোঁ বহুত দিনৰ পৰা কেইটামান পাৰ্চেল গোট খাই আছিলে, সেইকেইটাও আপোনালোকৰ লগত খুলি শ্বেয়াৰ কৰি দিওঁ। এই দুযোৰ ফুলি যে দেখিছে, মোৰ এই ফুলি দুযোৰ গিফ্ট পোৱা হয় আকৌ দেই, এজন ছাবস্ক্ৰাইবাৰে দিছিলে। বাৰু যিয়ে নহওক, এতিয়া মই বাকীখিনি আপোনাৰ অৰ্ণামেণ্ট খুলি দিওঁ। বাৰু এটা কথা ইয়াতে মই কৈ থৈছোঁ যে, আপোনালোকে হয়তো মোৰ দেখিছে চকুকেইটা অলপ ফুলি থকা, এইটো মোৰ আকৌ এলাৰ্জি হৈছে। সেইকাৰণে বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ। পেজত দিছোঁ যদিও তথাপিতো মই গোটেইখিনি কথা কৈ দিছোঁ। এলাৰ্জি হোৱাৰ কাৰণে মোৰ চকুবোৰ এনেকৈ ফুলি আছে আৰু মই ট্ৰিটমেণ্ট লৈ আছোঁ। বাৰু এতিয়া আহোঁ আমি ছেকেণ্ডটো পাৰ্চেল খুলিবলৈ। মোৰ মতে এইটো খুব সম্ভৱ আপোনাৰ হেৰিয়ে হ'ব, জুৱেলাৰীয়ে হ'ব, কাৰণ বহুত দিনৰ আগতে মই কি দিছিলোঁ ইমান মনত নাই। সেইদে আহে থৈ দিওঁ, খোলা নহয়, একেলগে খুলিম বুলি ভাবি। চব ব'লকচোন চাওঁ কি আহিছে। এয়া মোৰ পাৰ্চেল খোলোতে সদায় গণ্ডগোল লাগে জানে, পাৰ্চেলটো খুলিব নোৱাৰোঁ, পিছত ফালি পেলাওঁ, আৰু কেতিয়াবা যদি মই ৰিটাৰ্ণ কৰিবলগীয়া হয় আৰু বিপদত পৰোঁ। এনেকৈ যে কি হ'ব ঠিক নাই। এইডাল হৈছিলে কমৰ বান দেই, এইবিলাক কিবা ফাংচনৰ কাৰণে হয়তো মই অৰ্ডাৰ দিছিলোঁ লাগে বুলি। কেতিয়াবা অলাগতিয়াল বস্তু কিছুমানো অৰ্ডাৰ দিওঁ বাৰু দেই, নিদিয়া নহয়, পইচাবোৰ এনেই খৰচ কৰি মাৰোঁ। ভাল লাগে চকুত এপছবোৰ খোলাৰ লগে লগে ইটো অৰ্ডাৰ দিওঁ, সিটো অৰ্ডাৰ দিওঁ, এনেকুৱা লাগে। আৰু যিটো অৰ্ডাৰ দিওঁ পিছত গৈ থৈ পিন্ধাও নহয়। আকৌ কেতিয়াবা দেখিবা কিছুমান পাৰ্চেলে বহুত কামতো দিয়ে, কিন্তু যিকেইটা মই এতিয়া পাৰ্চেল আপোনালোকৰ আগত খুলি দেখাইছোঁ, সেইকেইটা কিন্তু বহুত ধুনীয়া হয় আৰু পিছত আপোনাৰ কামতো দিব, মোৰ কামত দিব বিশেষকৈ। আৰু আপোনালোকেও যদি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে ফ্লিপকাৰ্টতে পাব সেইকেইটা অৰ্ণামেণ্ট, আৰু খুব কম ৰিজনেবল প্ৰাইজত আপোনালোকে পাই যাব। মই এটাকৈ আপোনালোকক পিন্ধি দেখাইছোঁ। বিশেষকৈ বিয়াৰ পাৰ্টি থাকিলে বা জোৰোণ দিবলৈ যাওঁতে ইয়াৰ এটা চিম্পুলকৈ পিন্ধিলে ভাল লাগিব, গোটেইকেইটাটো পিন্ধিলে বেয়া লাগিব বাৰু। আৰু লগতে কিবা ফাংচনত যদি মই আচলতে বিশেষকৈ অৰ্ডাৰ দিছিলোঁ, কিবা ডান্সৰ প্ৰগ্ৰেম থাকিলে কেতিয়াবা দৰকাৰ হয় বুলি আচলতে অৰ্ডাৰ দিয়া হৈছিলে। কিন্তু এটাতকৈ এটা বেছি ধুনীয়া, দেখিবলৈ খুব ধুনীয়া লাগিছে।
আৰু আজিকালি ইমান ধুনীয়া ধুনীয়া অৰ্নামেণ্ট ওলাইছে যে সোণৰ একদম পিয়'ৰ গহনা নিপিন্ধিলেও হয় আপোনালোকে পিন্ধি গ'লে ধৰিব নোৱাৰিব যে সোণৰে নে কিনা হয় বাৰু যিয়ে নহওক এইটো আছিলে মিয়ান্টাৰ পৰা অহা এখন শাৰী এই শাৰীখন মই অৰ্ডাৰ দিছিলোঁ মোৰ এজন ঘৰলৈ অহা আলহীৰ কাৰণে গিফ্ট দিবৰ কাৰণে অৰ্ডাৰ দিছিলোঁ কিন্তু সময়ত আহি নাপালেহি আৰু তেওঁ গৈ পেলাই ঘৰ পালেগৈ তাৰপাছতহে মোৰ শাৰী আহি পালেহি আৰু পিছত অন্য এটা আকৌ গিফ্ট আনি পেলাই মই দিছিলোঁ সেইকাৰণে মই থৈ দিলোঁ তেতিয়া কিন্তু কিনা হৈছিলে যদিও খোলা নহ'ল শাৰীখন বহুত কোমল হয় ৰেড কালাৰ ছাইডত আপোনাৰ গোল্ডেন পাৰি আছে এয়া মই অকণমান দেখাই দিছোঁ গাত লৈ মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাভ ইউ অল